প্ৰত্যেকখন গাঁৱৰ ৰাইজে ইয়াত সহায় সহযোগ কৰিছে। আমি অতি উৎসাহিত হৈছোঁ আৰু সকলোকে এই অনুষ্ঠানটো উপভোগ কৰি আমাৰ সত্ৰীয়া সংস্কৃতি আটক ধুনীয়া কৰি সবল কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এতিয়া আমি যিজন সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ পুত্ৰ হিচাপে, জ্যেষ্ঠ পুত্ৰ হিচাপে যিজনে আমাৰ আজি সেৱাভাগ পাতিছে, আমি তেখেতৰ ওচৰলৈ যাম, তেখেতক লগ কৰিম, আমি অসমবাসীকে দেখুৱাম। গতিকে তেখেতে দুআষাৰ পিতৃ হৈ দাঙি ধৰিব। তেখেতে আমাৰ আজি এই কৰ্মভাগৰ সেৱকী, গতিকে তেখেতে দুআষাৰ ক'ব সমূহ ৰাইজক। মই তোমালোকে লাগি দিছা, বৰ ভালকৈ হৈছে আৰু নামখিনিও খুব ভাল হ'ল আৰু এইটো সংস্কৃতি ৰখাটো বহুত গুৰুত্বপূৰ্ণ কথা। আমাৰ সত্ৰৰ পৰা কেইবাজনেও ইতিমধ্যে শিল্পী পেঞ্চন পাইছে আৰু কেইবাজনেও পাব চাগে, মই আশা কৰিছোঁ। কাৰণ এইটো এটা অনন্য সংস্কৃতিৰ ধাৰা, নাম প্ৰসংগৰ এটা অনন্য মানে এইটো এটা দিশ আছে এইখন সত্ৰৰ। ইয়াক জীয়াই ৰখাটো বহুতৰ মানে দায়িত্বও আছে আৰু আমি সকলোৱে একেলগ হৈ পেলাই এই কামখিনিক আগবঢ়াই নিব লাগিব। তাৰ কাৰণে আমাৰ পিতৃদেৱতা কমল চন্দ্ৰ গোস্বামীৰ উপৰিও ইয়াৰে যথেষ্ট জ্যেষ্ঠ লোকসকলো আছে আৰু মোৰ ভাল লাগিছে কি যে কনিষ্ঠসকলেও সমানে আগভাগ লৈছে। মই ভাবোঁ এইটো সংস্কৃতি আৰু দীৰ্ঘদিন চলি থাকিব। ধন্যবাদ। সমূহ ৰাইজে শুনিলে। না এইটো বেলেগ চেনেল পংকজ কিবা এটা কোৱা। লাগি আছোঁ কামত। কিমান আগবাঢ়িছে কি? মানে তোমাৰ আহিছে অলপ। সকলো ৰাইজে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, ধন্যবাদ, আৰু শ্বেয়াৰ কৰিব সকলোৱে। ঠিক আছে। আৰু ইয়াতে অহা কালিখনত কিমান তাৰিখ আছিলে? জেঠৰ 1 তাৰিখ, জেঠৰ 1 তাৰিখে ইংৰাজী 16 তাৰিখ বিপদামূলক ভাওনা আছে। সেইটো 16 তাৰিখ। এতিয়া সকলো ৰাইজে আহিব, ভাওনা অকণমান উৎসাহ এখন দিব, উৎসাহ দিব। ঠিক আছে। ললিতা অকণমান এফালে চাই দিয়ক। ললিতা অকণমান চাই দিয়ক এফালে। দাদা অকণমান চাই দিয়ক। ঠিক আছে। বন্ধু হে